মানে গাইছ আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো লৈ অনাৰ এটা অৰ্থ আছে। মানে আমাৰ যিটো ৰাস্তা তামোলপুৰ গড়েশ্বৰ চকৰ পৰা এই গড়েশ্বৰ যোৱা যিটো ৰাস্তা সেইটো বনাই আছে। মানে গান্ধীবাৰীৰ পৰাই তামোলপুৰ গড়েশ্বৰ চকলৈকে বনাই আছে কোনো কথা ক'ব লগা মন নাই। এইটো ৰাস্তা অসমমালা আণ্ডাৰত হৈছে, চৰকাৰে দিছে, গতিকে খুব ভাল কথা। আমি ৰাস্তাটো পাইছোঁ, খুবেই ভাল কথা। কিন্তু সমস্যাটো হৈছে ৰাস্তাটো খান্দি কিনে আৰু মানে গাড়ীটো চলিব পৰা হৈ আছে, মানে ব্লকবিলাক উঠাই দিছে আমাৰ এইফালে, আৰু ব্লকবিলাক উঠাই ৰোলাৰ চোলাৰো মাৰিছে, সেইটোতো মই ক'ব লগা নাই। কিন্তু পানী মাৰা নাই, আজি 3-4 দিন পানী মাৰা নাই। পূৰা ধূলা উৰি আছে আৰু যিবিলাক সৰু সৰু ব্ৰিজ বনাই আছে তাত মানে আপোনালোকে দেখিলে গম পাব যি কাটা শিল লাগিছিল, কাৰণ গাড়ীটো বহুত চলে না, চলিলে সেই মানে কাটা শিল লাগে তাত, কিন্তু কাটা শিল দিয়া নাই। নদীৰ পৰা যিটো শিল আছে সেই শিলটোৱে দিছে। আহক ভিডিঅ'টো চাওক আপোনালোকে। আৰু তামোলপুৰ গড়েশ্বৰ চকৰ পৰা একেবাৰে গড়েশ্বৰ যোৱা ৰাস্তাটো এইটো বনাই আছে, মানে অসমমালা আণ্ডাৰত। কিন্তু যোৱাকালি পানী মাৰা নাই, তেনেকৈ নামাৰে, বিৰাট ধূলাৰ কাৰণে সকলোৰে ৰাইজৰ কষ্ট। গতিকে অলপ আগত ইয়াৰ পৰা 1.5 কিলোমিটাৰ তামোলপুৰৰ ফালে গ'লে DC অফিচটো পায়, গতিকে পানী চানী নামাৰে। চাওক আৰু এটা বস্তু দেখাই দিওঁ, এইটো ব্ৰিজ এটা, ইৰিগেশ্যন ব্ৰিজ এটা আছিল, বনাব আৰু খুন্দি আছে। কিন্তু মেইন কথাটো হ'ল কি, ব্ৰিজ যে বনাব তাতে কেঁচাৰৰ কাটা শিল লাগে, কিন্তু ইয়াতে পেলাইছে আপোনাৰ কাটা শিল পেলোৱা নাই। চাওক এই নদীত শিল পেলাইছে, আচলতে এইটো ক্ৰেচাৰৰ কাটা শিল লাগে, এইটো নদীৰ শিল পেলাইছে। কিমান মজবুত হ'ব আৰু, কিন্তু এইটো কাটা শিলহে লাগিছিল ব্ৰিজবিলাকত, কাৰণ গাড়ী চলে না, বহুত গাড়ী চলে এইফালে। পানী চানী মাৰা নাই ইয়াতে। অ' কাকা, কাম চলি আছে না? ঢালাই ইটো শিলে দি আছে না? হা, ইটো শিলে দি আছে না? ঢালাই ইটো শিলে দি আছে। এইটো কাটা শিল নহয় ন, নদীৰ শিল না কাটা শিল? আৰু চাওক, আপোনালোকক মই লাইভ প্ৰুফ দি দিলোঁ, কাৰণ কিয় তাতে কাম কৰি থকা মিস্ত্ৰীয়ে কৈছে এইটো নদীৰ শিল, কাটা শিল নহয়। কেতিয়াবা মাৰে কেতিয়াবা নামাৰে, মানুহবিলাকে কষ্ট পায়। কালি পানী মাৰিছিল ৰাস্তা, পানীয়ে নামৰে ৰাস্তাটোত, কি কথা এইবিলাক? দুনিয়াত ধূলা। কালি মাৰিছিল নে নাই? কালি মাৰা নাই, কালিও মাৰা নাই, পৰহি মাৰা নাই, পানীয়ে মাৰা নাই। চাওক, ইমান ধূলা, ইমান গৰম, মানুহৰ বেমাৰ হৈ যাব, পানীয়ে মাৰা নাই। কমচে কম পানীখিনি মাৰিব লাগে না ৰাস্তা। বলক আপোনালোককো একবাৰ ৰাস্তাৰ পৰিৱেশ দেখুৱাই আনো। চাওক এয়া ধূলা, চাওক ধূলা, ৰাস্তাত পানীয়ে নামাৰে, কিমান ধূলা চাওক। আৰু যদি এনেকুৱা কৰিয়ে কাম কৰে, ৰাইজৰ মানুহ কেনেকৈ ৰাখিব? ইমান ধূলা, মোৰ আগতে গাড়ী এখন গৈছিল, কিমান ধূলা। আৰু সেইফালেতো পকীও কৰি দিলে, গতিকে এইফালে বাৰু শিল চিল পাৰিছে ধুনীয়া কৰি, পকীও কৰিল। আমাৰ সেইফালে কি হয় নাজানো, পানীয়ে মাৰিব টান পাইছে। গতিকে যি ব্ৰিজবিলাকত, সৰু সৰু ব্ৰিজবিলাকত আপোনাৰ সেই লাগে, কাটা শিল লাগে, কাটা শিলো দিয়া নাই। কি বা কৰে, নদীৰ শিলহে ব্যৱহাৰ কৰি আছে। গতিকে আপোনালোকৰ ফালেও সেনেকুৱা হ'ব পাৰে। গতিকে যাতে ঠিকাদাৰলৈকে ভিডিঅ'টো গৈ পাই আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিলোঁ। আচলতে চৰকাৰৰ কমপ্লেইন এইটো নহয়, চৰকাৰে আমাক ৰাস্তা দিছে, তো এইটো কমপ্লেইন ঠিকাদাৰক এটাই কমপ্লেইন, ৰাস্তাটোত পানী মাৰিব লাগে।